হেল্ল' এভৰিৱান, মোৰ চেনেল তৃপ্তিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই কচু আৰু কণ বিলাহীৰ এটা শুকান ভাজিৰ ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ আহক মইনো কেনেকৈ বনালোঁ এই ৰেচিপিটো। এই ৰেচিপিটোৰ বাবে মই এয়া কচু থুৰ লৈছোঁ অলপ, আৰু অলপ মচন্দৰী পাত লৈছোঁ। এইফালে লৈছোঁ অলপ পদুনা আৰু 3 খিলামান নগা ধনিয়া, এইটোক মান ধনিয়া বুলিও কয়, আৰু 3টা কেঁচা জলকীয়া মাজেদিনি ফালি লৈছোঁ, আৰু অলপ কণ বিলাহী লৈছোঁ, আৰু সোৱাদ অনুসৰি নিমখ আৰু পৰিমাণ অনুসৰি হালধি, আৰু ফোৰণৰ বাবে ল'ম 5 ফোৰণ। প্ৰথমতে এই কচুখিনি আৰু মচন্দৰী পাতখিনি আৰু পদুনা আৰু ধনিয়াখিনি মই সৰু সৰুকৈ কাটি ল'ম। গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ। ইয়াত এতিয়া মিঠাতেল দি দিম। 2 চামুচমানৰ সমান মিঠাতেল দিলোঁ। তেলখিনিৰ পৰা ধোঁৱা ওলাই আছে। ইয়াত অলপ 5 ফোৰণ লৈছোঁ, সেয়া দি দিম। 5 ফোৰণখিনি ফুটিলে ইয়াত এতিয়া এই কাটি থোৱা কচু থুৰখিনি দি দিম। আৰু গেছটো মিডিয়াম কৰি দিম। ইয়াত সৰু চামুচৰ আধা চামুচমানৰ সমান হালধি দি দিম, আৰু অলপ নিমখ দি দিম, নিমখটো সোৱাদ অনুসৰি। এইখিনি ভালদৰে মিক্স কৰি এতিয়া ঢাকি থৈ দিম। দুই মিনিটমান পিছত ইয়াত অলপ পানী দি দিম, আৰু পানী দি এইখিনি অলপ সিজাই ল'ম। ইয়াত এতিয়া জলকীয়া 3টাও দি দিম। এইখিনি এতিয়া সিজিবলৈ 5 মিনিটমান এনেদৰে থৈ দিম। 5 মিনিট পিছত ইয়াত যিখিনি পানী দিছিলোঁ সেইখিনি শুকাই গ'ল। ইয়াত এতিয়া মচন্দৰী পাতখিনি দি দিম, আৰু এই কণ বিলাহীখিনি দি দিম। এইখিনি আকৌ ঢাকি 5 মিনিটমান এনেদৰে সিজিবলৈ দিম। এই বিলাহীবিলাক অলপ এনেকৈ ভাঙি দিম। হেতাখনেৰে ভালদৰে এইখিনি বিলাহীখিনি আৰু কচুখিনি ভাঙি দিলোঁ। এইখিনি ভালদৰে সিজিও গ'ল এতিয়া। ইয়াত এতিয়া এই নগা ধনিয়া পাতখিনি দি দিম, আৰু এই পদুনা পাতখিনি দি দিম। এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া 2 মিনিটমান আকৌ ঢাকি ৰাখিম। এয়া আমাৰ ৰেডি হৈ গ'ল কচু বিলাহীৰ শুকান ভাজি। এনেদৰে বনালে খাবলৈ বহুত ভাল হয়। আপোনালোকে এনেদৰে বনাই খাব, আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি প্ৰথমেই পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।